হলে মোৰ কাষলে আহিবা এদিন অকলে কিদৰে খাওঁ কিদৰে শু চাই যাবা আহি নীৰৱে স্বপ্ন য'ত নাই জীৱনো নাই আছে মাথো নিৰাশাৰ ধোঁৱা। হেল্ল' গাইজ, ৱেলকাম বেক টু ইউৰ ইউটিউব চেনেল FPJ মিক্স আছাম। তো পোনপ্ৰথমে সকলোকে ৰঙালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। আৰু আজি হৈছে গৰু বিহু। এতিয়া গা পা ধুই ল'লোঁ, এতিয়া পূৰা ফ্ৰেছ। ঘৰত যিহেতু নাই, ইয়াতে বিহু পালন কৰিম। তো আপোনালোকক কেনেকৈ কি কৰোঁ আপোনালোকক দেখাই আছোঁ। তো বলক ভিডিঅ'টো আমি ইয়াতে ষ্টাৰ্ট কৰোঁ। তো পতাকা উত্তোলন কাৰ্যসূচী হ'ল, আমি ইয়াত অকণমান দেৰি হৈ গ'ল। তো আমাৰ ইয়াৰে সকলোবিলাক তো এনেকৈ বিহুখন উদযাপন কৰিছে আজি গৰু বিহুৰ দিনাখন। তো আপোনালোকক চাই থাকক সকলোকে কি হয় আৰু দেখাই আছোঁ। তো এয়াই পৰিৱেশ আমাৰ ইয়াতে। সকলোৱে বিহু নাচ উপভোগ কৰি আছে। তো এয়া হৈছে আমাৰ বাপতি সাহোন বিহুটি। তো তামুলী কেনেকুৱা লাগিছে? বঢ়িয়া। তো ভাল লাগিছে। সকলোলৈ বিহুৰ শুভেচ্ছা যাচিলোঁ আজি 7AB ট্ৰেইনিং চেণ্টাৰৰ পৰা। বাকী কেনেকুৱা লাগি বছৰটো ভালদৰে পাৰ হওক, সকলোৰে শুভেচ্ছা জনালোঁ। ভাল লাগিছে, ৰাইজো ভালে থাকক। তো ঘৰলৈ মনত পৰিছে যদিও ইয়াত বহুত এনজয় হৈ আছে। তো এয়াই চাই লওক। নাচনি আহিছে, নাচনি কাদৰিছে, বিহুৱা ঢুলীয়াবোৰে নাচনি কাদৰিছে। তেতিয়া কিবা অলপ বিহুৰ অসমবাসীলৈ বিহুৰ কিবা কৈ দিয়া। অসমবাসীলৈ বিহুৰ শুভেচ্ছা জনালোঁ। বিহু বুলি ক'লে যিহেতু আমাৰ আৱেগ, আমাৰ স্বাভিমান, আমাৰ অস্তিত্ব। বিহুৱে লৈ আহে আচলতে ৰঙৰ বতৰা, বিহুৱে লৈ আহে সপোনৰ বতৰা। আমাৰ আশাবোৰ সজীৱ হৈ উঠে বিহু বুলি ক'লেই। কুলি কেতেকী মাতৰ যে বিহু আহে, আৰু বিহু বুলি ক'লে আমাৰ এক উৎসৱমুখৰ পৰিৱেশ হৈ উঠে। আৰু এতিয়া আমি সপ্তম আৰক্ষী বাহিনী বিহু হুঁচৰি চাবলৈ আহিছোঁ, আৰু সকলোৱে বিহু হুঁচৰি চাই আছোঁ। খুব ভাল লাগিছে। তো এতিয়া সকলোবিলাকে আমি নাচিম, এনজয় কৰিম বিহুটোক। যদিও ঘৰৰ বাহিৰত যদিও তথাপিও এনজয় কৰিব চেষ্টা কৰিম, আৰু এনেকৈয়ে ফূৰ্তি ধেমালিৰে পাৰ কৰিব লাগিব দিনবোৰ। তো এয়া চাওক, সকলোবিলাক ডেন্স কৰি আছোঁ, চাওক।
তো এয়া হৈছে অসমীয়াৰ মান আৰু অসমীয়া সন্মান তো বিহু আহিলে ৰ'ব নোৱাৰা সকলোবিলাক নাচি উঠে গাঁৱত তো এয়া আমাৰ কালচাৰ আৰু এই কালচাৰে সদায় জীয়াই ৰাখিব চেষ্টা কৰিম তো এনেকৈয়ে পাৰ কৰিছোঁ দিনবিলাক তো চাওক আমাৰ ঢুলীয়াবিলাক দেখা ঢুলীয়া তো জলপান খাব ওলাইছোঁ সকলোৱে জলপানৰ ব্যৱস্থা কৰা আছিল তাৰ কাৰণে আমি জলপান খাব ওলাইছোঁ এতিয়া ইয়াত দৈ চিৰা লগত মিঠাই আহি আছে মিঠাই দিব আৰু এয়া সকলোৱে জলপান খাব লাগিছে আৰু ঢুলীয়াবিলাক এই দুপিনে বহিছে তো দিয়ক জলপানটো খাই লওঁ তো জলপান খাই আমি ৰুমত আহিলোঁ এতিয়া আৰু বিশেষ একো নাই তো আপোনালোকে বিহু নৃত্যটো কেনেকুৱা পালে ক'ব আৰু যদি কিবা ভুল হ'বও পাৰে মাত্ৰ কাইলৈ ৰিহাৰ্চেল কৰিছিলে ৰিহাৰ্চেল কৰি আজি এনে জাষ্ট কৰি দিলে আপোনালোকে যদি ভুল পায় তেন্তে দলটোৰ ফালৰ পৰা মই ক্ষমা বিচাৰিছোঁ আৰু মাফ কৰি দিব তো এইটো ভিডিঅ' কেনেকুৱা লাগিল কমেণ্ট বক্সত নিশ্চয় জনাব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব তেতিয়াহ'লে বাই বাই জয় অসম বাই বাই